শ্বুটিঙৰ মাজতে যদি এনেকুৱাকৈ একাপ চাহ আহে নহয় মনটো সঁচাকৈ খুব বেছি ভাল লাগি যায় কিন্তু পিছত গম পালোঁ এয়া লাল চাহৰ সলনি গাখীৰ চাহহে আচলতে গাখীৰ চাহ মই একেবাৰে বেয়া পাওঁ আপোনালোকে ভাল পায়নে যদি ভাল পায় এই চাহ কাপৰ কাৰণে লাইক এটা কৰি দিব আজি আচলতে এই ঠাইডোখৰ শ্বুটিং কৰিবলৈ আহিছোঁ কিন্তু দিনৰ ভাগত সকলোৰে ইমান বেছি ভোক লাগিছে সেইটো কাৰণে ক'লে যে আজি হোটেলতে খাওঁ সেইটো কাৰণে হোটেল এখনত আহিছোঁ আৰু ইয়াতে বোলে খানা বহুত ধুনীয়া পোৱা যায় আৰু বইল খানা মইতো বইল খানা খাই আচলতে খুব বেছি ভাল পাওঁ মই মাছ এপিচ লৈছোঁ তাৰপিছত চালাড আৰু চাটনি ইমান ধুনীয়াকৈ বইল চব্জি খাই সঁচাকৈ খুব বেছি ভাল লাগিছে ইয়াৰ পাছত আমি আজি এখন ৰিজৰ্টলৈ গৈ আছোঁ ৰিজৰ্টখনৰ নামটো মুখানা ৰিজৰ্ট বুলি ক'লে মুখানা নে মাখানা আচ্ছা যিয়ে নহওক আজি আমি গৈ আছোঁ সেই ৰিজৰ্টখনৰ ফালে আৰু এইখন একদম ভিতৰৰ ৰাস্তা আৰু ৰাস্তাটো অকণমান বেয়া আছিলে কিন্তু একো নাই অৱশেষত যি ডেষ্টিনি আহি পালোঁ বহুত বেছি ভাল লাগিছে চাৰিওফালে কেৱল সেউজীয়া এটি পুখুৰীও দেখিবলৈ পাইছোঁ আৰু ৰিজৰ্টখনৰ অলপ যি প্ৰাকৃতিক দৃশ্য সেইটো আপোনালোকক দেখুৱাই আছে চাই লওকচোন এতিয়া সময় 5:30 আৰু এতিয়া আমি আহিছোঁ এখন ৰিজৰ্টত আচলতে ৰিজৰ্টখন একদম ভিতৰত হয় কিন্তু বহুত বেছি ভাল লাগিছে মই আপোনালোকক দেখুৱাইছোঁ দেই বেক কেমেৰাৰে অকণমান পৰিৱেশটো ভাল লাগিছে আৰু মোৰ একদম গাটো অৱস্থা বেয়া চৰ্দি এবাৰ যে সঁচাকৈ খুব ভাল লাগে যদি মই শ্বুটিং নকৰিলোহেঁতেন চাগে এনেকুৱা নতুন নতুন ঠাইবিলাক নেদেখিলোহেঁতেন সদায় এতিয়া ওপৰত শ্বুটিং হ'ব সেয়েহে লাইটৰ ছেটআপখিনি হৈ আছে সেই লাইটৰ ছেটআপখিনি হোৱা মানে কেইখনমান চেলফি উঠিলোঁ আৰে এনেকুৱা ঠাইতনো সদায় ক'ত আহিবলৈ পাম সেইকাৰণে কেইখনমান চেলফি উঠিলোঁ চেলফি উঠাৰ পাছতে একাপ ৰঙা চাহ আহিলে মোৰ কাৰণে এতিয়াহে মনটো ভাল লাগিছে আৰু ইয়াতে যিখিনি শ্বুটিং হ'ব মানে সেই ছিকুৱেঞ্চটো বুজাই আছে আৰু মই ভাবিলোঁ অকণমান ভিডিঅ' কৰিয়ে আপোনালোকক দেখুৱাওঁ আৰু এইখন চিনেমাত যদিও যদি ৰিলিজ হয় যদি মই কিন্তু বুজি নাপাম তথাপিও কাম কৰি ভালেই লাগি আছে এই যে শ্বুটিং হৈ আছে শ্বুটিঙৰ মাজতে মই ভাবিলোঁ অকণমান পুছআপ মাৰি লওঁ কাৰণ জিম নোযোৱা বহুত দিন হ'ল কিন্তু মই জানো পাৰফেক্টলি নাই মাৰা কিন্তু চেষ্টাহে এটা কৰিছোঁ শ্বুটিঙৰ পৰা অহাৰ পাছত দেখিলোঁ এয়া দেখোন স্পাইডাৰমেন আচ্ছা আমি চব পৰা অৰ্ডাৰ কৰা এতিয়া নেক্সট ডে আচলতে আজি গৈ আছোঁ আন এটা ঠাইত আৰু আকাশখন চাওকচোন ইমান বেছি ধুনীয়া লাগিছে আৰু এই শ্বটটো লৈ পেলাই মই ৰিলছত দিছিলোঁ আচ্ছা ৰিলছত মই দিওঁ নহয় আপোনালোকে মোক কিন্তু ইনষ্টাগ্ৰামত ফ'ল' কৰিব দেই কাশ্যপ নিৰ্মালী বুলি একাউণ্টটো এতিয়া মই ভাবিলোঁ দুটামান সৰু সুৰা ভিডিঅ' লওঁ ৰিলত দিবলৈ কিন্তু নাই চুলিবিলাকে ইমান অসভ্যালি কৰিছে এতিয়া থৈ নিদি চুলিখিনি ভালদৰে ছেটিং হ'ল বাৰু এতিয়া ভাবিছোঁ ভালকৈ কেইটামান শ্বট লৈ লওঁ মই যে কেতিয়াবা ৰিলছ বনাওঁ আৰু অকলে থাকোঁ আনৰ আচলতে দৃশ্য দি খুব বেয়া লাগে এই ভিডিঅ' কৰি দিয়াচোন যেনেকৈ ক'বলৈ খুব বেয়া লাগে এই নিজেই কেমেৰাটো এনেকৈ থৈ পেলাই আকৌ নিজে কিবা কিবি এনেকৈ শ্বট লৈ থাকোঁ আচ্ছা আজি শ্বুটিং ইয়াতে সমাপ্ত ঘৰলৈ আহি চালোঁ ধুনীয়াকৈ চিকেনৰ এখন জোল বনাই আছে খাই খুব ভাল লাগিছে বাৰু লগ পাম নেক্সট ভিডিঅ'ত বাই বাই ভালে থাকিব আপোনালোকে